নমস্কাৰ মই জয়শ্ৰী বৰ্মন আৰু আশা কৰো আপোনালোক ভালে আছে জয়শ্ৰী বৰ্মন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিকালি আসলে মই খুব বেছি উৎসাহ পালো যে মই ইউটিউবত ভিডিঅ' বনাব লাগে কাৰণ আপোনালোকে ইমান ধুনীয়াকৈ মোক মেছেজ কৰি আছে আৰু সঁচাকৈ মোক ইউটিউবত মৰম দিছে আপোনালোকে যাৰ কাৰণে মই মোৰ ডেইলি লাইফ দেখাবৰ কাৰণে এতিয়া মই নিজে এক্সাইটেড হয় গতিকে আজি মই পুনৰ এটি নতুন ভিডিঅ' মই আজি কৰিম আৰু তাৰ কাৰণে আপোনালোকক স্বাগতম জনাইছো ভিডিঅ'টো চাব কিহৰ হয় আসলতে মোৰ ঘৰ নলবাৰী জাপাৰ কৈছে য'ত মোৰ মা দেউতাৰ সপোনৰ এটি সৰু পজা আছে য'ত মই বৰ্তমান থিয় দি আছো আৰু এই ঘৰটোত আহি আমি খুবেই শান্তি পাওঁ মই আৰু মোৰ বা আৰু প্ৰায় এমাহ পিছত আমি আজি ঘৰটোলৈ আহিছো মা দেউতা আইতা ইয়াতে থাকে আৰু আমাৰ মানে আমাৰ খুব ডাঙৰ এটা ফেমিলি নহয় কিন্তু খুব মৰম লগা এটা ফেমিলি আছে মা আহি গ'ল খুব মৰম লগা এটা ফেমিলি আছে লাইক মা দেউতা মই আইতা আৰু আমাৰ বা লগতে এটি সৰু কুকুৰৰ পোৱালি আছে যাক আমি চিৰি বুলি মাতো আমি সেইখিনি দেখুৱাম তাৰ লগতে এনেকুৱা কেইগৰাকীমান আমাৰ জীৱনত মানুহ আছে যি বা আৰু মই যিহেতু গুৱাহাটীত থাকো বা সৰুৰ পৰা আচলতে আমাৰ এই পৰিয়ালটোৰ লগত সদায় মিলি জুলি আছে আমাক সহায় কৰি আহিছে তেওঁলোকে গতিকে তেওঁলোকক লৈ বছৰি এটা খানাৰ আয়োজন কৰা হয় আৰু আজি সেই দিনটো এই বছৰৰ প্ৰথমটো খানা আমাৰ ঘৰত দেউতাই পাতিছে আৰু দেউতাই বা আৰু মোকো ইনভাইট কৰিছে গতিকে কেনেকৈনো আমি মানে আচলতে কেনেকৈ আমি নহয় আসলতে আপোনালোকক দেখাব বিচাৰিছো যে কোন কোন এনেকুৱা মানুহ আমাৰ জীৱনত আছে যি সৰুৰ পৰাই আমাক সাপোৰ্ট কৰি আহিছে মোক সাপোৰ্ট কৰি আহিছে বা মোৰ ফেমিলিক এতিয়াও সাপোৰ্ট কৰি আহিছে সহযোগ কৰে প্ৰতিটো আমাৰ বাৰ্থডে ফাংচনেই হওক বা বিয়াই হওক কিবাই হওক আমাৰ ঘৰত কিবা কৰ্ম হ'লে তেওঁলোক দৌৰি আহে গতিকে তেওঁলোকক লৈ আজিৰ এই খানাটো আয়োজন কৰা হৈছে গতিকে আহক ভিডিঅ'টো চাওক লগতে আজি মোৰ ঘৰৰো মানুহখিনিক আপোনালোকে চিনি পাব তেতিয়াহ'লে আহক ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ আৰু এয়া আমাৰ ঘৰৰ আটাইতকৈ সৰু সদস্যগৰাকী যাৰ নাম গুণগুণ মোৰ এক্সপ্ৰেছন হাই কোৱা চুমু দিয়া চুমু দিয়া চুমু দিয়া গুণগুণ চুমু দিয়া অকণমান তাকো হা বাবু চুমুটা দিয়া বা চুমু দিয়া দিয়া এই কোৱা বহা কোৱা বহা কোৱা বহা তো এয়া আমাৰ গুণগুণ যেতিয়া আমি 2-3 মাহৰ কাৰণে গুৱাহাটী যাওঁ আকৌ দুদিনৰ কাৰণে গুচি আহোঁ নলবাৰী আকৌ গুৱাহাটী গুচি যাওঁ 2-3 মাহ আমাক নেদেখে তো মা দেউতাই আমাক বহুত মিছ কৰে তো সেইকাৰণে মা আৰু দেউতাৰ জীৱনলৈ এটা নতুন আলহী তেওঁলোকে লৈ আহিছিলে আমাৰ ৰিপ্লেচমেণ্ট বুলি নকওঁ কিন্তু আমাৰ মৰমখিনিৰ লগতে তেওঁলোকৰ ঢেৰ মৰম আছে মা দেউতাৰ লগত আচলতে তেওঁলোকে মানুহক ইমান মৰম কৰে বা যিকোনো বস্তু গতিকে সেই মৰমখিনি ওচৰৰ পৰা কাৰোবাক দিব পালে তেওঁলোকে ভাল পায় যিহেতু বা মই ওচৰত নাই গতিকে তেওঁলোকে আৰু এগৰাকী সদস্য আমাৰ ঘৰলৈকে লৈ আহিছিলে যাক চিনাকি কৰাই দিম কাৰণ তেওঁলোক সেই সদস্যগৰাকী মোৰ মা আৰু দেউতাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে মোৰ ৰুমলৈকে যাওঁ কাৰণ মোৰ লাগিছে যে মোৰ সদস্যটো মোৰ ৰুমত থাকে মায়ে কিবা ক'লে গতিকে সেই সদস্যটো মোৰ ৰুমতে প্ৰায় থাকে কাৰণ তাইৰ মানে মোৰ ৰুমটো চবতকৈ বেছি ভাল লাগে হওক দেখা তাইৰ নাম হৈছে চিৰি চ' এয়া আমাৰ মৰমৰ চিৰি অ'কে আৰু চিৰি অকণমান খং কৰি আছে তাই বহুত খং উঠে যেতিয়া ঘৰত বহুত মানুহ আহে তাই একচুৱেলি চেণ্টাৰ অফ এট্ৰেকশ্যন হ'ব বিচাৰে একদম তাই সৰু বায়েকৰ নিচিনা গতিকে আজি তাই এটেনশ্যন অলপ কমকৈ পাই আছে মা ব্যস্ত আছে দেউতা ব্যস্ত আছে ইভেন আমি ব্যস্ত আছোঁ গতিকে তাই অকণমান খং কৰি আছে আৰু মোৰ ৰুমত আহি পেলাই সোমাই আছে আৰু এয়া আমাৰ মৰমৰ চিৰি আৰু এইখিনিতে মোক ভিডিঅ'ত প্ৰায় মুনুমা কোন হয় চাব বিচাৰোঁ আপোনাৰ বা কোন হয় মোৰ একমাত্ৰ বা মোৰ মানে মোৰ মা দেউতাৰ এতিয়া 3জনী ছোৱালী মই বা আৰু চিৰি তো এয়াই মুনুমা গতিকে বাকী তাইৰ তাৰিফ কৰিব মোৰ ইচ্ছা নাই কেতিয়াবা আপোনালোকে তাৰ বিষয়ে কিবা জানিব বিচাৰিলে মই নিশ্চয় ভিডিঅ' বনাম যিহেতু মোৰ যিখিনি জীৱনৰ সফলতা আছে তাতে তাইৰ হাত আছে তাই মোৰ মাৰ নিচিনা সেইকাৰণে তাইক মই বা নকৈ পেলাই মুনু মা কওঁ চ' যিয়ে নহওক এতিয়া বাৰ কথা নকওঁ এতিয়া আমাৰ চিৰিৰ কথা কওঁ আজা চ' এয়াই আমাৰ চিৰি মৰমৰ যি আমাক এতিয়া খং কৰি আছে আৰু যেতিয়া আমি ঘৰ আহো তাই পাগলৰ নিচিনা দৌৰি আহে আৰু খুব চেলেকে মানে ক'ত গৈছিলি ইমান দিন এনেকুৱা মই কৈছিলোঁ যে আজি আমাৰ ঘৰত খানা আছে গতিকে বহু কেইগৰাকী মানুহ আহি উপস্থিত হৈছে বহু কেইগৰাকী মানে আমাৰ পৰিয়ালৰ সদস্যখিনি আহি উপস্থিত হৈছে গতিকে মই আপোনালোকক চিনাকি কৰাই দিম তাৰ লগত চাওক এইটো আমি ঘৰৰ পিছফালে আছোঁ দেই য়েছ মাও মোক মা মাতে ময়ো মাক মা মাতো এয়া মোৰ মৰমৰ মা
মানে ইউটিউবত ভিডিঅ' দি আছে তো ব্লগ বনাই আছে সবে তোমালোকক চাব বিচাৰে আৰু সবে এটা কথা কয় মা ব্যস্ত আছে গতিকে মাক বেছি ডিষ্টাৰ্ব নকৰোঁ সবে এটা কথা কয় যে তুমি মাৰ লগত কিয় ফটো নিদিয়া আচলতে মোৰ মা বহুত বেছি চিম্পল হয় ফটো এণ্ড মোৰ দেউতা অলপ ফটো চটো উঠি আপলোড কৰি ভাল পায় কিন্তু মায়ে মানে তেওঁ মানে চাই ভাল পায় গতিকে সেইকাৰণে মাৰ লগত বেছি ফটো উঠা নাযায় যিহেতু মা ফটো উঠি ইমান ভাল নাপায় গতিকে আমি এয়া আমাৰ ঘৰৰ পিছফাল আৰু ষ্টাৰ্ট কৰিছে আমাৰ গুণগুণৰ পৰা আঞ্জা কাটি আছে আমাৰ মামী খুৰীমা চবে এইফালে বনাই আছে মই চিনাকি কৰাই দিম চবকে এটা এটাকে একদম পপি খুৰী আছে পপি খুৰীৰ পৰা ষ্টাৰ্ট কৰিছে এইটো পপি খুৰীৰ নিজৰ ঘৰ গতিকে মানে মাজত দেৱালখন আছে আমি একদম মানে পপি খুৰীৰ নিজৰ ৰুমৰ পৰা কথা পাতি সেইটো মোৰ ৰুম মই তাৰ পৰা কথা পাতি আমি দুটাই তেনেকে এইটো পপি খুৰী একদম কিউট কিউট পোৱালি এইটো মোৰ পেহী ল'ৰা আৰু এইফালে আমাৰ মৰমৰ গুণগুণ সি অকণমান ব্যস্ত আছে খানা বুলি মানে সি অলপ কৰ্মী টাইপ ল'ৰা আৰু সেইটো দেখাইছে আৰু এইফালে আমাৰ গেছটো বনাই আছে খোৱা নাই এতিয়ালৈকে বাহিৰটো কালাৰ কৰিলে ভিতৰটো একোৱে হোৱা নাই কেতিয়াবা হোম টুৰ দিলে মই নিশ্চয় দেখুৱাম আৰু এইফালে মই চিনাকি কৰাই দিছে মামী হাই মামী মোৰ লগত খুব কাজিয়া কৰি কিন্তু আজি মই আগে মানা কৰি দিছোঁ গতিকে এইফালে পপি খুৰী দেখালে আমাৰ খুৰীমা পিংকি খুৰী মানে আমাৰ গুণগুণৰ মাক আমাৰ গুণগুণৰ মাক পিয়াজ কাটি আছে মাংসত দিবলৈ কিবা কৈ দিয়া মোৰ ইউটিউব চেনেলটো চোৱা নাই তুমি মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চোৱা নাই ছাবস্ক্ৰাইব কৰিছা অ'কে চবকে ছাবস্ক্ৰাইব কৰিব কৈ দিয়া তোমাৰ ভাষাত পাপাই খুৰীমা লাজ কৰে এতিয়া মই দেখাইছোঁ এয়া চব্জি এইবিলাক ৰেডি কৰি থৈছে আৰু আমাৰ চবে বেলেগ বেলেগ নাম মাতে ইয়াৰ আচল নাম হ'ল মাধুৰ্য আৰু মৃদু মই মায়ে মাতো গুণগুণ কোনোবাই মাতে বাবু মোৰ আইতাই মাতে ভোলানাথ গুণগুণ তুমি তাতে যোৱা আৰু এতিয়া এইফালে দেখাইছোঁ মুখখন দেখাই দি এয়া গুণগুণৰ বাপেক আপোনালোকে গুণগুণক চবে চিনি পায় এয়া গুণগুণৰ বাপেক এয়া গুণগুণৰ বৰ্তাক মাজু বৰ্তাক মানে আমাৰ খুৰা ভৱেশ খুৰা হাই খুৰা অ'কে আৰু এইফালে আমাৰ পৰিয়ালৰ চবতকে কাছ মানে খুব লাহে লাহে চলে তেওঁ সময়তকৈ লাহে চলা মানুহজন আমাৰ চবৰে আমাৰ পেহা মই খুব ষ্টৰি দি থাকোঁ আলিস্মিতাৰ দেউতাক মাক চাওঁ একচুৱেলি আৰু এয়া বনাই আছে এতিয়া আৰু এইফালে খুৰা আহিছে আমাৰ ঘৰত বহুতখিনি হেল্প কৰি দিছে খুৰাই ঘৰটো হওঁতে মা দেউতা সপোনৰ ঘৰটো সজাওঁতে বহুত সহায় কৰি দিছে তো থেংকছ ফৰ কামিং খুৰা আৰু এয়া আমাৰ হিৰো মোৰ দেউতা তো তুমি কৈ দিয়া মোৰ ইউটিউব চেনেলটো খুব বেছি মৰম দিবলৈ কৈ দিয়া জয়শ্ৰী বৰ্মন ইউটিউব চেনেল মৰম দিব তাইক আশীৰ্বাদ দিব তাইক তাৰ একবাৰ যাওঁ অ'কে থেংক কৈছে মানুহ আহি আছে এতিয়া 7টা বাজিলেহে এয়া আহিছে আমাৰ নো এইটো ইউটিউব চেনেল মোৰ য'ত তোমাক বহুত বেয়াকৈ উলিয়াব খুজিছোঁ মই আৰু এই অলিও দৰা নাহিব তাইক মানে খুব তাই দিয়া হ'ব জয়শ্ৰী উলিয়াই গৈছে তাই এনেকৈ থাকে তাই মোৰ মানে জয়শ্ৰী 2.0 হয় তাই মোৰ একদম ছেকেণ্ড ভাৰ্চন হয় তাই চবে কয় চ' তাই একদম পাগল হয় আৰু এইখিনিতে কৈ দিম আজি মোৰ ভিডিঅ'বিলাকত মানে একদম মানে কেমেৰাটো ধৰি আছিলে আমাৰ জ্যোতিস্মিতা বা মোৰ বাৰ বেষ্ট ফ্ৰেণ্ড চ' থেংকছ ফৰ কামিং তাইও আমাৰ ঘৰৰ সদস্যৰ নিচিনা এইফালে অলি মুনুমা আৰু এইফালে আছে আমাৰ সৰু তাই চবতকৈ বেছি কিউট হয় তাই অলিৰ ভণ্টি হয় মানে আমাৰো ভণ্টি অবভিয়াছলি গতিকে অলিৰ ভণ্টি নৱনীতা এতিয়া দেখাম মোৰ আইতাক এয়া মোৰ আইতা মোৰ নিজৰ আইতা মোৰ দেউতাৰ মা কিন্তু আইতাই বেছি শুনা নাপায় কি কৈ আছে আইতাই গমেই পোৱা নাই চ' চি ইজ এ ভেৰি ইন'চেণ্ট পাৰ্চন চ' আইতাৰ বেয়া লাগিছে যে তো আইতাই বাক কৈছে যে তুমি যে পাকা মিস্ত্ৰী কেইটা মানে ৰং মিস্ত্ৰী কেইটা কেলে নামাতিলা বুলি আইতা বহুত বেছি ইন'চেণ্ট হয় শুনিবলৈ নাপায় দেই আইতাৰ কথা কৈছে যে আইতা শুনা নাই আইতাই বাক কমপ্লেইন কৰি আছে যে কাবাক মাতি কাবাক কেলে নামাতিলা আইতাই গম পোৱা নাই যে আমি চবকে ইনভাইট কৰিছোঁ চ' মই মানে কাম কৰি খুবেই বেছি বেয়া পাওঁ গতিকে মায়ে তাতে ক'লে যে অকণমান হেল্প কৰি দিয়া চিঞৰ বাখৰ তো সেইকাৰণে মই মানে ক'লোঁ কি মোৰ কিবা কাম আছে বুলি কৈ মোৰ ৰুমত বহি পেলাই মই দৰ্জা মাৰি বহি আছোঁ কিন্তু মোৰ কাম কৰিবলৈ মন নাই তো বাহানা দিছোঁ যে মোৰ কিবা কাম আছে মোৰ তাই ছেইম হয় তাইও ছেইম হয় তাইও সেই একটোৱে হয় তাই মই কৈছোঁ না তাই কাৰণে দেউতাক বিচাৰি এটেক কৰিলে আৰু মোৰ ৰুমটো ভালকৈ আজি নেদেখাওঁ কিন্তু মই অ'কে য়েছ পংকজ খুৰা আহিছে আমাৰ এই ধুনীয়া ঘৰটোৰ আৰু যিজন মানুহ আছে যোনে ঘৰটো ধুনীয়া মানে আমাৰ কাৰণে ধুনীয়া আচলতে ঘৰটো বহুত বেছি ডাঙৰ নহয় কিন্তু আমাৰ কাৰণে ঘৰটো বহুত বেছি ধুনীয়া হয় কাৰণ মা দেউতাৰ কষ্টৰ মানে ফল হয় এই ঘৰটো মা দেউতাৰ সপোনৰ ঘৰ হয় এইটো গতিকে মই এই ঘৰটোৰ লগত জড়িত মানুহখিনি যিহেতু আজি মাতিছে মই তেওঁলোককো চিনাকি কৰাই দিওঁ এতিয়া মই আপোনাক দেখাই আছোঁ আমাৰ পংকজ খুৰাক আপোনালোকক দেখাইছোঁ এইটো মোৰ ইউটিউব চেনেল হয় চবকে হাই কৈ দিয়ক হাই অ'কে লাড্ডু খাই আছে গতিকে দাদা তুমি কৈ দিয়া এই ধুনীয়া ঘৰটোত অ'কে তো এই ধুনীয়া ঘৰটোত মানে ধুনীয়া ঘৰ মানে আমাৰ কাৰণে ধুনীয়া ঘৰ আচলতে বেলেগে হয়তো ভাবিব পাৰে কিনো ঘৰটোত আছে কিন্তু মা দেউতাৰ কষ্ট আছে এই ঘৰটোত গতিকে আমাৰ কাৰণে সদায় এইটো মেহেলে হয় এই মেহেলটো বনাইছে আমাৰ পংকজ খুৰাই খুব সোনকালে খুব ধুনীয়াকৈ মেহেলটো সজাই দিছে আমাক পংকজ খুৰা আৰু বহুত মানুহ জড়িত আছে কিন্তু তেওঁলোক আজি অহা নাই চাগে গতিকে পংকজ খুৰাৰো খুব বেছি হাত আছে তাৰ কাৰণে পংকজ খুৰাক থেংক ইউ কৈছোঁ দেই অ'কে এইবিলাক কাম কৰিছ খুৰা কি বনাইছ দালি আৰু আমাৰ যেতিয়াই বাৰ্থডে পাৰ্টি হয় বা কিবা হয় ঘৰত আমি বহুত বেছি মানে ফেমিলি পাৰ্চন আমি গোটেইকেইটা একেলগে মানে বাৰ্থডে হওক কিবা হওক একেলগে পাতি বেছি ভাল পাওঁ আৰু তেতিয়া খুৰাই আগত আহি পেলাই আমাক বনোৱাত হেল্প কৰি দিয়ে মোৰ দেউতাৰ নিজৰ খুৰাৰ পুতেক আৰু আমাৰ মাজু খুৰা
তেওঁ মানে বনোৱাত উস্তাদ মানে উস্তাদ এনে লাগতো হয় দেখাইছে হয় খাইছে এই ভিডিঅ'বিলাকত এই লগাই দিব পাৰা অ এনে এনজি কি থাকে সেই লগাই দিছে অ তই এতিয়া লগাই দে ও এতিয়া আমি দেখাইছো আমাৰ আইতাক মানে মোৰ আইতাৰ কি কয় এইটো জায়াক সৰু আইতা আমাৰ মানে মোৰ দেউতাৰ খুৰীমা মানে ভৱেশ খুৰা ধন ইহঁতৰ নিজৰ মাক আৰু আমাৰ সৰু আইতা আমি কইনা আইতা বুলি কওঁ আইতাই চাহ খাই আছে আৰু আইতা যদিও মানে বহুত বুঢ়ী হ'ল সঁচা কথা এইটো বুঢ়ী হৈছে তেওঁ নামানে কাৰণ তেওঁ খুব উৰি ফুৰে মানে তেওঁ মানে কিবা কাম হ'লে আগত দৌৰে দেখাই দি পাৰক বা নোৱাৰক আজিও এনেকৈ আহিছে এতিয়া চব্জি কাটি আছে কি খাইছা কি খাইছ কি খাইছ কোনে বনাইছে তেওঁ বনাইছে আচ্ছা আৰু মই যে ৰবা না ক'ব দিয়া ইমান টাইম বনাই আছো আৰু এতিয়া ক'বতো দিয়া আৰু মোক কি কৰিছে খুৰাই ৰুমৰ পৰা টানি আনিছে তই একো কৰা নাই বুলি এতিয়া দালি বনোৱাত লগাই দিছে একদম মিছা কথা কৈছে আপোনালোকে বিশ্বাস নকৰিব তাই জাষ্ট মানে লৰাইছে আৰু ভিডিঅ'টো কৰিছে খান তই ভাত আৰু এইফালে আৰু বহুত মানুহ আহিছে এয়া বৰ্তা খুৰা পেহা বৰ্তা ককা আজি আমি কি কলপাতত খাম নেকি ৱাও আমি খানা আজি কলপাতত খাম কাটাই নাই দেখোন কলপাত থোৱা হ'ল অ'কে খানা কিমান আগবাঢ়িল চাওঁ তোমালৈ আহিছে এয়া ভূপালী বাৰ মা আৰু দেউতা খুৰা খুৰী আহিছে ৱেলকাম 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 চুংকু ক'ত আখলা থাকিব বাৰ্বি আৰু বাৰ্বি মাকৰ লগত ওলাই যাবলৈ ওলাইছিলো এনেকে আমাৰ মামা আৰু মামাৰ ল'ৰা আহি পালে হাই নয়ন সি বিজি আছে আৰু এয়া মোৰ ডাঙৰ মামা মানে মোৰ দুজন মামা এয়া মাৰ ডাঙৰ ককায়েক তো মামা যোৱা মামাহঁতে আহিছে খানা খাবলৈ ভিতৰত যাব দিছো মই এতিয়া মই খাবলৈ নিকিছ তুমি কিবা কৈ দিয়া ই বহুত লাজ কৰে তুমি কিবা কোৱা চুংকু ই আমাৰ চবৰে মৰমৰ ভাই আৰু চবতকে বদমাছ ই মানে কেমেৰাৰ পিছত ই বহুত বদমাছ বাৰ্বি তুমি মোক আৰু কিবা কৈ দিয়া তেতিয়া নিচিনা কি ক'বা I love you too. এই ভাগত নাপাব বুলি এই ছোৱালীজনীলৈ লক্ষ্য কৰা ভাগত নাপাব বুলি মানুহ দেখি কমকে ভাগত পৰিব বুলি তাই আগে বহি লৈছে সেইজনী ছোৱালী যি খোৱাৰ নাম ল'লেই দৌৰি আহে ইউ এটা সাগৰিকা তোৰ লগত বহিবি তুমি মুখত খাই পেলালা মোৰ মই তোমাৰ লগত বহিম বুলি নবহিলো তুমি বহি কিনে আহি কিনে বহি আৰু একবাৰ খাম আমাৰ ৰান্ধনীয়ে সুধি আছে খানা কেনেকুৱা আছে বহুত বেছি ভাল হৈছে কিন্তু আমাৰ কাৰণে কলপাত নুজুৰিলে চ' আমি ডিছপ'জিবলত খালোঁ কিন্তু বিৰাট ভাল হৈছে খানা ফাৰ্ষ্ট ক্লাছ আমাৰ ঘৰত যেতিয়া বাৰ্থডে চেলিব্ৰেট কৰা হয় বা নৰ্মেলি ফেমিলি ফাংচন থাকে আমি কেতিয়াও আমি কুক নামাতো আমাৰ ঘৰতে কুক আছে ন খুৰীমা খানা কেনে আছে বৰ্মা নীতিশ কেনে আহিছে এই তই বহুত খাইছা নেকি অ' মাই গড এনেকৈ খা তই অ' জ্যোতি কেনে পেহা আমাৰ হেণ্ডচাম মামা আমাৰ হেণ্ডচাম মামা মামা মাতছে তো আমাৰ হেণ্ডচাম মামা খাই কেনে লাগিল খাই আছে এতিয়া দিয়াই নাই কিবা কিবি মামী কেনে লাগিল এয়া মামাৰ জীৱন সংগিনী মামী মহাজন আইতা চবে খাই আছে গতিকে আমাৰ খানা শেষ
এতিয়া প্ৰায় 1 বাজি গ'ল আৰু চবে খাই মেলি এতিয়া নিজৰ ঘৰে ঘৰে গ'ল আৰু মানুহখিনি খুবেই আপোন কিন্তু তেওঁলোকৰ বিষয়ে বেছি এক্সপ্লেইন কৰা এইকাৰণে নহ'ল তেখেতসকল অকণমান লাজ কৰে মই যেনেকৈ এতিয়া লাজ নকৰোঁ বা মোৰ লগত চলিছিলোঁ মোৰ দেউতাও এডজাষ্ট কৰা হৈ গ'ল মোক ঝেলা হৈ গ'ল কিন্তু তেওঁলোকে অকণমান কেমেৰাৰ আগত কথা ক'ব লাজ কৰে গতিকে তেওঁলোকৰ লগত বেছি কথা পতা নহ'ল জাষ্ট আপোনালোকক দেখাইহে দিলোঁ মই গতিকে আজি এইটোৱে ভিডিঅ' আছিলে নিশ্চয় আপোনালোকে ভাল পাইছে আৰু আপোনালোকে জনাটো বিচাৰোঁ যে এই জয়শ্ৰী বৰ্মনক ইমান মৰম দিয়া ঘৰৰ মানুহ কেইগৰাকী কোন হয় আৰু তেওঁলোকৰ আচলতে প্ৰায়ভাগৰ লগত আমাৰ তেজৰ সম্পৰ্ক নাই আজি যিমানখিনি আহিছিলে আচলতে মনৰ সম্পৰ্ক আছে আৰু মনৰ সম্পৰ্কটো ইমান বেছি গভীৰ মনৰ সম্পৰ্ক যে তেজৰ সম্পৰ্কই কেতিয়াও পাত্তা নাপায় এই সম্পৰ্কখিনিত আৰু আমি মানে বহুত আগৰ পৰাই তেওঁলোক আমাৰ লগত চলি আহিছে আৰু সেইকাৰণে বছৰি এটা খানা আমাৰ দেউতাই দিয়ে য'ত আমি চব লগ হওঁ আজি সেই দিনটো আছিলে এনেতো আগতেতো 31st কৰিছিল ন মনোমা আগতে 31st ডিচেম্বৰত কৰিছিলে বাট এতিয়া চবে নিজৰ ঘৰতে 31st ডিচেম্বৰটো যিহেতু পালন কৰে গতিকে এতিয়া জানুৱাৰী বা ফেব্ৰুৱাৰীত তেনেকৈ মিলাই দিয়া হয় আৰু যিহেতু এতিয়া আমিও ব্যস্ত থাকোঁ গতিকে ফাইনেলি আজি খানাটো হৈ গ'ল য'ত আমাৰ আপোন মানুহখিনি আহিলে নিমন্ত্ৰণ মৰ্মী আৰু আপোনালোকৰ লগত চিনাকি কৰাই দিলোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে